ঠাণ্ডা বতৰ বৰষুণৰ বতৰ যিহেতু সেইকাৰণে চাটনি সেয়া ৰেডি কৰিলে ৰচুন আদা পিঁয়াজ এইবোৰ চব গুচাই মেলি এয়া চিকেন দিলে কুকাৰত ভৰাই গোটাকে মানে ম'মৰ কাৰণে ইয়াৰ ৰেচিপি ৰেডি কৰি থকা হৈছে এইফালে চবেই বহি ভাইটি মানে ধেমালিতে আমি কিবা কিবি জোকাই আছোঁ আৰু আটা মুঠিছে আটা নহয় ময়দা হয় দেই চবেই ধেমালি কৰি আছে এইফালে চব লেডিজখিনি বহি আছে পূৰা ময়দা মুঠি আছে তাৰপিছতে চাটনি ৰেডি হৈ গ'ল এইফালে মছলা পোলাওত ভৰাবৰ কাৰণে ভতিজা হয় চবেই লাগি গৈছোঁ আৰু চবেই খালোঁ বেছি ভাল লাগে মইতো বনাবই নাজানো কিন্তু এটা এনেই এই বনাইছে ধুনীয়া হৈছে কিন্তু মই যে বনালোঁ এটা চাবচোন কি ৰূপ লৈছে জীৱনত বনাই পোৱা নাই কেতিয়াবা চাই শিকি আছোঁ এয়া মই বনাইছোঁ ৰাম ৰাম ম'ম' খাবা আৰু মই বনালে চাই থাকক ভিডিঅ'টো হাঁহি ধেমালিৰে আৰু সকলোৱে পৰিয়াল লগ লাগি আমি ম'ম' খালোঁ আপোনালোকে এনেকৈ খাই নাই জনাব পৰিয়াল লগ লাগি আমাৰ ইফালে শিৱসাগৰ আমি হৈছোঁ নামঘৰ ডিব্ৰুগড়ত গৈ কিনে এনেকৈ খালোঁ ম'ম' ক'ত পঢ়িছিলেন তাই ভাইয়াত হ'লগৈ মোবাইল চলি আছে